নমস্কাৰ, মোৰ চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই কচুথুৰ আৰু কণবিলাহীৰ ৰেচিপি লৈ আহিছোঁ। বলকচোন চাওঁ কেনেকৈ বনালোঁ ৰেচিপিটো। এই ৰেচিপিটোৰ বাবে মই কচুথুৰ লৈছোঁ, অলপ মচন্দৈ পাত আৰু অলপ কণবিলাহী লৈছোঁ আৰু লগতে মচুৰ দালি অলপ লৈছোঁ। এইফালে লৈছোঁ অলপ আদা নহৰুৰ পেষ্ট, ৫-৬টামান জলকীয়া আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ। কেৰাহীৰ তেলখিনি গৰম হোৱাৰ পাছতেই প্ৰথমতে তাত জলকীয়াকেইটা দি ভাজি লৈছোঁ। তাৰ পিছত আদা নহৰুৰ পেষ্টখিনি দি দিছোঁ। আদা নহৰুৰ পেষ্টখিনি অলপ ভাজ খোৱাৰ পাছতে কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। মছলাখিনি ভাজি হোৱাৰ পাছত প্ৰথমতে কচুথুৰখিনি দি দিছোঁ। তাৰ পিছত মচন্দৈ পাত দি অলপ দেৰি ভাজিছোঁ। সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিছোঁ। অলপ দেৰি সিজাৰ পিছত তাত আমি তিয়াই থোৱা মচুৰ দালিকেইটা দি দিছোঁ। ভালকৈ লৰাই দিব, লৰাই দি বিলাহীকেইটা থেতেলাই দিব। বিলাহীকেইটা থেতেলাই দিয়াৰ পাছতে কম পৰিমাণৰ পানী দি ঢাকন মাৰি ভালদৰে সিজিবলৈ দিব। অলপ দেৰি সিজাৰ পিছত তাত ভাজি থোৱা মোৱা মাছকেইটা দি দিছোঁ। কচুথুৰৰ আঞ্জাখিনি প্ৰায় হৈছেই। নমোৱাৰ আগে আগে তাত মান ধনিয়াৰ পাত কেইটামান কাটি দি দিছোঁ। মান ধনিয়াৰ পাত দিলে কচুৰ আঞ্জাকণ খাবলৈ খুবেই সোৱাদযুক্ত হয়। চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ। আপোনালোকেও ঘৰত বনাই চাব এই ৰেচিপিটো, আৰু যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।